हेलो गाइस মই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। ভাবিছোঁ আজি ব্লগ বনাই লওঁ, বহুত দিন ব্লগ দিয়া নাই। চাই থাকিব সম্পূৰ্ণকৈ। আজি দিনটো মই কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম। হেল্ল' গাইজ, আমি গৈ আছোঁ ডিমাৰ্টত বজাৰ কৰিবলৈ। তাত বহুতখিনি বস্তুৱে ডিছকাউণ্টত পায়, যিকোনো হওক, খোৱা বস্তু হওক, কাপোৰ কানি হওক, আৰু বহুত ভাল হয়, ব্ৰেণ্ডবিলাক বহুত ভাল। সেইবাবে যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফুলৰ টাব হয় ধুনীয়াকৈ, ইমান মানুহ আছে। এইফালেও ফুলৰ টাব বা বেল মাৰি দিছে চা, এনেকৈ ঠিংকা বাল্টি। সেইটো নালাগে, সেইটো নলওঁ নহয়, থৈ যাম। অঁ, তাক নেদেখালে হ'ল। কাপ তুমি একদম হেৰি এনেকুৱা গিলাচ দুটা লৈ যাম। ধুনীয়া কাপ চব। এইকেইটা ইয়াৰ পৰাই নিছিলা ন তুমি? সৰু नाम लोग के लिए सही है। नहीं खोलना बेटा देखो। बहुत हाँ এনেকুৱাই হেৰি কৰিছিলে, এইটো পিন্ধিব নোৱাৰে নহয়। এইটো এনেকুৱা পিন্ধিলে সি খোজকাঢ়িব ভাল পাইছোঁ। এইটো পিংক কালাৰৰ এটা লৈ পিন্ধাই চোৱা। এয়া চোৱা না, পিংক কালাৰৰ জোতা। অঁ, সেইকেইটাও ভালে আছে। ধুনীয়া আছে জোতা, সৰু ল'ৰা ছোৱালীৰ জোতা। সৰু হৈছে ইমান ডাঙৰ। এযোৰ মই পিন্ধি চাওঁ। এযোৰ ভাল লাগিছে, ডক্টৰ চপ্পল। ইয়াৰ দামটো 299, MRP 599। চাওক ইমান ডিছকাউণ্টত পায়, সেইকাৰণে আমি ইয়ালৈ আহোঁ। আইটেম এযোৰ ভাল লাগিছেনে ক'ব দেই, কমেণ্ট কৰি। যে কিমান দাম, ৰেটটো দেখাই আছে 199 হয়, MRP 224। এযোৰ কিমান ধুনীয়া এনেকুৱা। এযোৰ বহুত ধুনীয়া বেলেগ ডিজাইনৰ আছে। এযোৰকৈ দেখাবলৈ অসুবিধা হৈছে, বহুতেই আছে। বহুত ধুনীয়া হিলটো আছে। এইবিলাকতো মই এনেই দিলেও নিপিন্ধোঁ দেই, ইমান ওখ। জোতা এইবোৰো 199 হয়, ধুনীয়া। এযোৰ 199, সকলোবোৰ 199, বেছিয়ে আছে 199। চব কিমান ধুনীয়া আইটেম, এনেকুৱা ষ্টাইলৰ হিল। সেয়া ব্লেক কালাৰৰ ব্লেক কালাৰ, আৰু ডিজাইনটো বেলেগ। চব ধুনীয়া লাগিছে, চব 99, 190। সেয়া সকলো এইবোৰ লেডিজ আইটেম পূৰা। এইখিনি একদম চিম্পল আইটেম, এইখিনি একদম চিম্পল।
এইটো 149 কম দাম পোৱা আছে 199 159 129 এইখিনি চপ্পল চব এনে বাহিৰতো মই এনেকুৱা দেখিছিলোঁ 200-300 কৈ আছিলে ইয়াত 149 129 জোতা শ্বু আছে এইফালে এইখিনি জোতা লেডিজ হয় এইফালে এইখিনি বেডশ্বীট আছে বিছনা কাপোৰ বিছনা কাপোৰ হয় আমি নলওঁ ইয়াৰ পৰা সেইকাৰণে উলিয়াই নাচাওঁ আৰু বিছনা কাপোৰ নালাগে মাৰ্কেটৰ পৰা ওলাই অকণমান ইয়াত বহি আছোঁ পূৰা ভাগৰ লাগি গৈছে থিয় হয় ৰখি এয়া বজাৰ কৰি অনা বস্তু খোপা দেখিছেনে এনেকৈ পেলাই থোৱা আছে এতিয়া চববোৰ চিজিল কৰিব লাগিব আৰু দেখিছেনে ইমান ধুনীয়াকৈ এয়া প্লেট এখন আনিছোঁ এয়া বাতি এটা এইটো লৈছে 69 আৰু এইটো 35 আৰু এইটো 39 আৰু এই গিলাচকেইটা টিকেটটো ল'ৰাটোৱে এৰুৱাই দিলে চাগে এইকেইটাও এনেকুৱাই লৈছিলে 29 39 কিবা এটা লৈছিলে আচ্ছা এইটো টিকেট 49 এয়া ল'ৰাটোলৈ আৰু মোলৈ কাপোৰ এযোৰ ল'ৰাটোলৈ স্পৰ্টিং দুটা অনা হৈছে মই ভালকৈ দেখাই দিম বাৰু এইকেইটা অনা হৈছে আৰু চকলেট ডেইৰী এইবোৰ ৰাজমাহ বুট দালি চয়া চচ চেৱৈ এইবোৰ ৰেডিমেড পৰঠা হয় এয়া আমি বনাই খাম এতিয়া এপেকেট ভোক লাগিছে যিহেতু গোটেইখিনি নহ'লেও অলপ দেখাই দিছোঁ আৰু এইবোৰ বাচ্চাৰ বাবে খাবলৈ খুবেই ভাল গাখীৰৰ লগত খুৱাব লাগে সব মিক্সকৈ ড্ৰাই হৈ থাকে গাখীৰত দিলে কোমল হৈ যায় এইটো এনেকুৱা খুৱাওঁ আমি ল'ৰাটোক 560 টকা তাৰপিছত পানী বটল এটা আনিলোঁ বাহিৰত পানী লৈ যাব লাগে এইবোৰ মই বেল এডাল আনিলোঁ এই বেলডাল 99 লৈছে এইবোৰ কিচমিচ তাৰপিছত এইটো গা ঘঁহা তাৰপিছত নন ষ্টিকৰ টাৱা এখন আনিছোঁ যিহেতু এখন লাগি থাকে 229 লৈছে কেনেকুৱা লাগিছে বাৰু টাৱাখন ধোচা চচা হ'ব নাই নাজানো কিন্তু নন ষ্টিকৰ টাৱা এখন খুবেই প্ৰয়োজন হৈ আছিলে সেইবাবে লৈ আহিলোঁ হ'ব চাগে ভালেই লাগিছে এই বস্তু গোটেইখিনি নেদেখাওঁ আৰু কিনো দেখাম এইবিলাক হেৰি বস্তুবিলাক এয়া ৰেডিমেড পৰঠাটো এনেকুৱা হয় 15 টকাকৈ লয় 4টাকৈ থাকে পেজ পৰঠা এইখিনি গৰম কৰিব লাগে অকণমান তেল দিও কৰিব পাৰে ঘিউ দিও কৰিব পাৰে এয়া মই গৰম কৰি ল'ম নতুন টাৱাতে গৰম কৰি চাওঁ আজি পৰঠাকেইটা সৰু যে দেখিছে নাই এবাৰতে 4টা হৈ গৈছে জুৰি গৈছে এখন ডাঙৰ যে টাৱাখন তিনিটা হৈছে 4টা কৰি দিছোঁ মই ৰিফাইন দিয়ে ভাজিছোঁ পৰঠা দুটা খাই লওঁ এতিয়া মাংসৰ লগত পেজ পৰঠা একো আনা নাই বেছিকৈ এয়া ল'ৰাটোৰ কাৰণে এনেকুৱা স্পৰ্টিং দুটা 129কৈ লৈছে সি এটা পিন্ধিয়ে আছে আৰু মই লৈছোঁ এইটো প্লাজো স্কাৰ্ট এটা নামটো হাতত এটা চাইডটোৱে ইমান ডাঙৰ দেখিছেনে বহুত ফেয়াৰ আছে বহুত ধুনীয়া আৰু মেটেৰিয়েলটো ইমান ভাল এইটো স্কাৰ্ট হয় প্লাজো মানে পেণ্ট হয় কিন্তু স্কাৰ্টৰ নিচিনা সেইকাৰণে স্কাৰ্টে কৈ দিছোঁ তাৰপিছত এইটো স্পৰ্টিং ইমান বেছি দাম নহয় এইটো চিম্পুল এয়া পিছফালে লবৰ আছে এনেকৈ আৰু হাততো ইয়াত ইলাষ্টিক লবৰ আছে চিম্পুলকৈ কিন্তু এইটো পেণ্টটো বেছি দাম এইটো 599 ল'লে উল্টাকৈ দেখিছে ফ্ৰণ্ট কেমেৰা
বজাৰ আৰু বাকীবিলাক খোৱা বস্তু আৰু ল'ৰাটোৰ কাৰণে জোতা লোৱা হ'ল 180 লৈছে আগতে এযোৰ আছিলে সৰু হৈ গ'ল সেইবাবে মই মাংস বনাম ইয়াতে এতিয়া মই নিমখ দিম হালধি নিমখ হালধি সোৱাদ অনুযায়ী দিব ইয়াত 1 কেজি মাংস আছে আধাটো মই চিকেন চুপ বনাম বুলি ৰেচিপি এটা দিম বুলি থৈ দিছোঁ আৰু ইয়াতে দিম জিৰা গুড়ি আৰু ধনিয়া পাউডাৰ আৰু লগতে দি দিম কাটি থোৱা দুটা পিয়াজ একেলগতে মই এইখিনি মেৰিনেট কৰি লম ইয়াতে মই তেল অলপো দি লম এতিয়া এয়া তেল অলপো দিম অলপ ৰেড চিলি পাউডাৰো দিম আৰু এইখিনি এতিয়া মই ভালকৈ মেৰিনেট কৰি থৈ দিম আধা ঘণ্টামানৰ পিছত বনাম এইখিনি মই ভালকৈ সানি লওঁ এনেকৈ কেতিয়াবা খাই চাবচোন একেলগতে পিঁয়াজ সানি ভাজি খুবেই টেষ্টি হয় দুপৰীয়াৰ চব্জি আছেই এইখিনি ভাজি আজি এনেকৈ খাম আৰু ৰাতি ভাত সাজ সদায় সদায়নো কিমান দুটা তিনিটা চব্জি খাম কেতিয়াবা বেলেগ বেলেগ পদ্ধতিৰো খাব লাগে এতিয়া মই এনেকৈ এইখিনি আধা ঘণ্টাৰ মানে থৈ দিম তাৰপিছত বনামগৈ এয়া চিকেনখিনি মেৰিনেট কৰা আধা ঘণ্টা হৈ গ'ল এতিয়া বনাবলৈ মই আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু লগতে জলকীয়া দুটা আৰু বিলাহীখিনি কাটি লৈছোঁ দেই পেষ্ট কৰি লোৱা নাই আৰু আদা নহৰুখিনি একদম মিহিকৈ পেষ্ট কৰা নাই মই এতিয়া বনাওঁ এতিয়া কেৰাহী গৰম হৈ যোৱা তেল দি পিনে মই এতিয়া দি দিম আদা নহৰু পেষ্টখিনি আগতীয়াকৈ আদা নহৰু পেষ্টখিনি কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ম এতিয়া ইয়াতে দি দিম মই কাটি লোৱা বিলাহীখিনি এইখিনি মছলাখিনি সম্পূৰ্ণকৈ ভাজি ল'ম মছলা নহয় আৰু আদা নহৰুখিনি যেতিয়ালৈকে ইয়াতে তেল নোলাই আৰু বিলাহীখিনি নিভিজে তাৰপিছত দি দিম মাংস এতিয়া এইখিনিৰ পৰা তেল ওলাইছে আৰু এতিয়া দি দিম মই ইয়াতে মাংসখিনি আমাৰতো ল'ৰাটো ইমান চিঞৰ বাখৰ কৰি থাকে অকণমানো শান্তিকৈ নাথাকে একদম বেকগ্ৰাউণ্ড মিউজিক একো নিদিলেও হয় এতিয়া মই এইখিনি ভালকৈ লৰাই দিলোঁ গেছটো ল' ফ্লেম কৰি এনেকৈয়ে লৰাই ভাজি থাকিম নহ'লে তলত জ্বলি যাব এতিয়া পানী নিদিওঁ একদম শেষত অকণমান পানী দিম সিজিবলৈ লৰাই ভাজি থাকিব লাগিব এয়া দেখিছেনে আমাৰ চিকেনৰ পৰা নিজে নিজে ইমান পানী ওলাইছে ইয়াৰ চিকেন এনেকুৱা লোকেল চিকেন হওক যি চিকেন হওক ইমান পানী নিদিয়াকৈ এয়া পানীতে সিজি যাব ইমান পানী ওলাইছে আৰু ইয়াৰ লোকেল চিকেন হ'লেও অলপ বগাই হয় আমাৰ গাঁৱৰ নিচিনা নহয় ইয়াত পানী দি দিছোঁ এতিয়া মই সিজিবলৈ ঢাকি দিম এতিয়া খোৱাৰ অলপমান আগত মই দি দিম চিকেন মছলা তাৰপিছত এতিয়া ভালকৈ লৰাই দিম এনেকৈ 2 মিনিটমান থাকিব দিম তাৰপিছত ধনিয়া দি নমাই দিম ৰেডি হৈছেগৈ আৰু এতিয়া ধনিয়াখিনি দি দিওঁ ৰেডি হৈ গ'ল গেছ অফ কৰি দিম আৰু খাব লাগে ৰেডি হৈ গ'ল আমাৰ এয়া চিকেন আলু জিকা চব্জি চালাড ভাত এতিয়া টেষ্টিং টাইম আমি খাই লওঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলৰ নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা ন'টিফিকেশ্যনসমূহ পাই থাকে তেন্তে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই